নমস্কাৰ বন্ধুসকল, আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, 28 ফেব্ৰুৱাৰীতে মই এটা ভিডিঅ' আৰম্ভ কৰিছিলোঁ, যিটো ভিডিঅ' মই এতিয়াও সম্পূৰ্ণ কৰিব পৰা নাই। সেইকাৰণে যিহেতু ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, সেইকাৰণে ভাবিছোঁ যে ভিডিঅ'টো কমপ্লিট কৰি থৈ দিওঁ। আজি 1 মাহ পাৰ হৈ গ'ল, তথাপি ভিডিঅ'টো সম্পূৰ্ণ হোৱা নাছিলে এতিয়ালৈ। তো বন্ধুসকল, কথাটো এনেকুৱা হ'ল যে আমি 28 তাৰিখে ঘৰটো শ্বিফ্ট কৰিছিলোঁ বেলেগ এটা জেগাত। এতিয়া আমি আছোঁ হাজোত। আগতে বাহিৰত চাৰি নগৰত আছিলোঁ, তো তাৰ পৰা হাজোলৈ শ্বিফ্ট হৈ আহি আছিলোঁ আমি 28 তাৰিখে। তো 28 তাৰিখটো বন্ধুসকল ক'ব লাগিব আমাৰ কাৰণে এটা অভিশপ্ত দিন। তো আপোনালোকে হয়তো অলপ আইডিয়া কৰিছে যে মোৰ চুলি মাথাটো দেখা পাই আইডিয়া কৰিছে কেনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে। তো বন্ধুসকল, প্ৰথমে আমি 28 তাৰিখে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, সেই দুটামান ক্লিপ চাই লওঁ। তাৰপিছত মই কৈ আছোঁ কি হ'ল আমাৰ। এনেকৈ আমি সেইদিনা চব বস্তু পেক কৰি, ইয়াত দেখি আছে বাক্সা, এইবিলাক বস্তু ভৰাই আছিলোঁ, চব বস্তু পেক কৰি আছিলোঁ সেনেকৈ। তাৰপিছত এইটো ৰুমত আকৌ মা আছে, এইটো ৰুমত মা আকৌ কিবাকিবি পেক কৰি আছে, সেনেকৈ চবেই কিবাকিবি পেক কৰি আছিলোঁ সেনেকৈ বস্তুবিলাক আনিবৰ কাৰণে। সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি ভিডিঅ'টো অলপ বেলেগ টাইপৰ ভিডিঅ', হয়তো আপোনালোকে থাম্বনেইল দেখি গমেই পাইছে। আমি এতিয়া য'ত আছোঁ তাৰ পৰা এটা বেলেগ জেগাত শ্বিফ্ট হ'ব যাই আছোঁ, সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই থৈ দিওঁ। আৰু মনটো বহুত বেয়া লাগি আছে, কাৰণ সৰুৰ পৰা এইটো জেগাত ডাঙৰ হৈছোঁ আৰু এইটো ঘৰতে আছোঁ। আৰু এতিয়া দেখি আছে আপোনালোকে খালী হৈ আছে ৰুমটো, পৰ্দাটো এতিয়া খোলা হৈ গ'ল। আৰু তাৰপিছত এতিয়া আমি বস্তু আনি কিবা পেকিং কৰি আছোঁ। তাৰপিছত আজি শ্বিফ্ট কৰিম ঘৰটো। আৰু তো মনটো বেয়া লগা কাৰণটো হ'ল যে সৰুৰ পৰা ইয়াতে ডাঙৰ হ'লোঁ, 18 বছৰ থাকিলোঁ ইয়াতে নলৰাত, আৰু ইয়াৰ পৰা এতিয়া যাব ওলাইছোঁ। সেইকাৰণে বহুত বেয়া লাগি আছে মনটো। আৰু প্লাছ এতিয়া যাম আমি হাজোত। তো দেউতাৰ অৰিজিনেল ঘৰ হাজোত হয়। তাৰপিছত এতিয়া তাতে শ্বিফ্ট হওঁ, আমি নতুনকৈ ঘৰ বনাইছোঁ তাতে। তো সেইটোৱে ভিডিঅ'টো বনালোঁ এইটো কাৰণতে, কাৰণ মোৰ স্কুল কলেজ চব ইয়াৰ পৰাই খতম হৈছে। বন্ধুসকল সকলোকে মিছ কৰিম এই জেগাখিনি। সকলোবোৰ মোৰ লগত যিমান আছে বা সকলোৱে একেলগে পঢ়া যিমান লগৰ আছে, বন্ধু আছে, সকলোকে বহুত মিছ কৰিম। তো এইটো জেগাৰ পৰা যেতিয়া গুচি যাম, সেইবিলাক বস্তু অলপ মিছ কৰিম। আৰু তো সেইকাৰণে ভাবিছিলোঁ যে যিহেতু যাম, এটা ভিডিঅ' বনাই থৈ দিওঁ। তো কেতিয়াবা ইয়াৰ পৰা গৈছোঁ, তো সেইটো মেমৰি হিচাপে থাকি যাব। তো সেইকাৰণে আৰু গাইছ, এইপিনে চাওক আপোনালোকে, এইবিলাক বস্তু বান্ধি চান্ধি থৈ দিলোঁ, কাপোৰ চাপোৰ। এইপিনে এইবিলাক চিজিল কৰা নাই এতিয়াও, এইবিলাক বান্ধিব বাকী আছে। প্লাছ গাখীৰ পইচা দিছে ন মা? যাব লাগিব। আৰু এনেকৈ আমি গাড়ীত গোটেই বস্তুবিলাক উঠাই চিজিল কৰি সেনেকৈ তাৰ পৰা ওলাই দিলোঁ। আৰু এনেকৈ আমি যাই আছিলোঁ, আমাৰ আগে যাই আছিল গাড়ীখন, আৰু আমি যাই আছিলোঁ পিছে পিছে, আৰু মোৰ পিছফালে বহি আছিল মা। তাৰপিছত এনেকৈ আমি লাহে লাহে যাই আছিলোঁ। আৰু মোবাইলটো কোনোবা হাতত লোৱা বুলি ভাবিব পাৰে, মই হেলমেটটো লৈছোঁ বাৰু, সেইবিলাক বেলেগ কথা। তো তাৰপিছত আৰু এনেকৈ আমি লাহে লাহে আহি আছিলোঁ, আগে যাই আছিলে গাড়ীখন, আৰু আমি পিছে পিছে আহি আছিলোঁ। তো সেনেকৈ আৰু পাবৰ কাৰণে 1 কিলোমিটাৰ নে 1.5 কিলোমিটাৰমান আছিলে, আৰু সেইখিনিতে এটা এক্সিডেণ্ট হৈ গ'ল হঠাতে। তো সেই এক্সিডেণ্টটো আৰু কেনেকৈ কি হ'ল সেইটো মোৰ একদম মনত পেলাব ইচ্ছা নাই। তো সেইটো মাথাত দুখ পাইছিলে, পিছফালে ব্লাডটো জমা খাই আছিলে, মাথাটো ফাটি নগ'ল, ফাটি গ'লেতো হয়তো ভাল আছিল, তেজটো ওলাই গ'ল হয়। তো সেনেকৈ চেঞ্চলেছ হৈ গ'ল। তাৰপিছত আমি লৈ গ'লোঁ অৰুণা মেম'ৰিয়েল হস্পিটেলত, নাৰ্ছিং হোম আছিল সেইখন, তাতে ICUত ৰাখিলোঁ 2 দিন। তাতো চেঞ্জ নাহিলে সেই 2 দিনত। ভাবিলোঁ যে বেটাৰ ট্ৰিটমেণ্ট হ'ব, অলপ দিছপুৰত লৈ যাওঁ, দিছপুৰ GNRC, তাতে আমি লৈ গ'লোঁ। তাৰ পৰা তাতে আকৌ ৰাখিলোঁ 7 দিনমান, 9 দিনমান থাকিল ICUত। আৰু 9 দিনমান পিছত সেই একদম গম পাইছে, আৰু সেই যিটো সহ্য কৰিব নোৱাৰি, কেতিয়াও ভবা নাছিলোঁ সেনেকুৱা এটা খবৰ পালোঁ যে মা আৰু নাই, আমাৰ মাজৰ পৰা বিদায় ল'লে। তো সেনেকুৱা এটা খবৰ এটা পালোঁ আমি 8 তাৰিখে। তো তেনেকৈ গোটেই শেষ হৈ গ'ল সেইদিনা। তো সেইটোৱে আৰু সকলোকে দুখ লগা ঘটনাটো হ'ল যে আমাৰ 2 তাৰিখে যি ক'লোৱে আপোনালোকক ঘৰ লোৱা আছিলে। তো 28 তাৰিখে আহি আছিলোঁ। তো মাজত আৰু 2 দিন আছিলে, 1 দিন আছিলে মাজত। তো সেই আহি থাকোঁতে আৰু মায়ে ঘৰটোৱে আহি নাপালে।
তো এদিনো থাকিব নাপালে ঘৰটোত। মাৰ বহুত সপোনৰ ঘৰ আছিলে এইটো, মা আৰু দেউতাই বহুত কষ্টৰে ঘৰটো বনাইছে। পিছত আমি 3টা মানুহ আছোঁ, কিন্তু মা থাকিব নাপালে এদিনো। সেইটো কথা যেতিয়া আমি ভাবোঁ এইটো মানে মাথা কাম নকৰা হৈ যায়। তো এনেকুৱা লাগিছে, এইটো মই গম পাবা, আমাৰ ফেমিলি মানুহকেইটাই গম পায়। তো সেনেকুৱা এটা ঘটনা ঘটিল। তো মানে মই এইটো কথাৰ পৰা এইটোৱে গম পালোঁ যে মানুহে ইমান প্লেনিং কৰিব নালাগে, যদি কাৰ কেতিয়া জীৱনত কি হৈ যায় কোনো গম নাপায়। তো সেইটোৱে কথা। তো প্লেনিং হয়তো বহুতৰ সফল হয় বা বহুতৰে নহয়। তো সেইকাৰণে যেতিয়া যিটো পৰিস্থিতিত মানুহ থাকে সেইটোত মানে ফূৰ্তি কৰি বা কিবা কৰি থাকিব লাগে। বন্ধুসকল, এইখিনি কথা কৈ ভিডিঅ'টো আজি শেষ কৰিলোঁ। আৰু এটা কথা কওঁ, মানে যেতিয়া বন্ধুসকল মই ভিডিঅ' মানে ক'ৰবাত বনাই আহোঁ, ব্লগ চগ বনাই আহোঁ, তেতিয়া মানে যেতিয়া এডিট কৰিবলৈ বহোঁ, তেতিয়া মানে মা মানে চবচে বেছি এক্সাইটমেণ্টটো মাৰ থাকে যে চাওঁ আজি কি কৰিলোঁ, ভিডিঅ'টো কি কৰোঁ। তো সেইবিলাক বস্তু বহুত মিছ কৰিম পিছত, যেতিয়া ভিডিঅ' বনাওঁ বা যেতিয়া এডিট কৰিব বহিম। যেতিয়া আগতে মা চাই পিনে মানে ভিডিঅ'টো আপলোড হোৱাৰ পিছত কমেণ্টটো দিয়ে, মানে আজি ক'ত মানে কোনখিনি জেগাত ভুল হ'ল বা কি কয় আৰু কেনেকুৱা হ'ল কি নাই। তো সেইবিলাক বস্তু মানে মনত সদায় পৰি থাকিব। আৰু তো মা যাতে য'তে আছে শান্তিত থাকক, আমাক ওপৰৰ পৰা শক্তি দিয়ক বা ব্লেছিং কৰি দিয়ক সদায়, সেইটোৱে কামনা কৰিছোঁ। हाथ बुला दिया ना